শ্ৰীমন্ত শংকৰ হে হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 হৈ আমাৰ পৰম গুৰু ৰাম হে আমাৰ পৰম ফলে বৈষ্ণৱ দেখা পাইলো হৰি হে ৰাম কৰি উদ্ধাৰ নিমন্ত্রণ আবেদন প্রার্থনার রক্ষা করে দেখালে যি পথ আন্তরিকতায় আহি এই শিৱক বৃন্দক আনন্দিত কৰিলে প্ৰভুৰ গুণানুকীৰ্তনত অংশগ্ৰহণ কৰি যি আনন্দিত কৰিলে শিৱক সমস্ত ইয়াতেই কৃতাৰ্থ দেখালেও শিৱক খবৰ সহস্ৰ অপৰাধ নিৰীক্ষণ কৰি শিৱক খবৰ প্ৰতি বোলে পথ ভাৱনা পথ দৃষ্টি প্ৰদান কৰি ভকত সন্তুষ্ট হলে বোলে ভগৱন্ত সন্তুষ্ট এই সাধুকক সত্যন সাধুক নিপুণে প্ৰসন্ন হৈ সৰ্বদোষাদোষৰ পৰা পৰিত্ৰাণ দিব এই হেপাত